Hello everyone, সকলোকে গুড মৰ্ণিং গাইজ। পুৱাই আকৌ আহিলোঁ অন্য এটা ভিডিঅ' লৈ। গাইজ আজি মই ক'ৰ পৰা আহিলোঁ আপোনালোকক কৈ আছোঁ। এয়া দেখিছে মিঠাইৰ টোপোলাও হাতত লৈ আহিছোঁ আৰু আমি আহিলোঁ ঘূৰি। ক'ৰ পৰা আহিলোঁ ঘূৰি তাকে কৈ আছোঁ। আহি থাকোঁতে ৰাস্তাতে এয়া দেখিছেনে কি হৈ আছে, ভাওনা হৈ আছে, মানে প্ৰগ্ৰাম হৈ আছে। ইমান ভিৰ দেখাই নাপাওঁ, খালি মানুহৰ মূৰকেইটাকে দেখা পাওঁ। আমি আছোঁ অলপ আপোনালোকে অকণমান সময় অপেক্ষা কৰিব পাৰে, অকণমান সময়, ইমান সময় থাকিলেই যদি অকণমান সময় অপেক্ষা কৰক। আমাৰ সন্মানীয় উপায়ুক্ত ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ মৰিগাঁও জিলাৰ গোটেই জনগণৰ তেখেত প্ৰতিনিধিস্বৰূপ, সেয়েহে তেখেতৰ উপস্থিতিত আমি তেখেতক স্বাগত আমি জনাব লাগে, আমি তেখেতক আদৰণি জনাম। আপোনালোকে অকণমান সময় ৰখি শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়া, মৰিগাঁও জিলাৰ তেখেত মাননীয় উপায়ুক্ত, কৰ্মজীৱনৰ সমান। ইমান ভিৰৰ মাজত আমি দেখাই নাপাওঁ, মানুহৰ মূৰকেইটাই দেখুওৱাৰ কাৰণে আমি অলপ আগুৱাই দিছোঁ। আমি অলপ আগত গৈছোঁ আৰু এয়া আগুৱাই গৈহে অলপমান দেখা পাইছোঁ। ইফালে শিৱজী আৰু পাৰ্বতী মাতা সুন্দৰ এটা ডান্স কৰি আছে, সুন্দৰ গানত ডান্স কৰি আছে। গানটো মই আপোনালোকক শুনাব নোৱাৰিলোঁ, কিয় কি মোৰ গানটো দিলে কপিৰাইট আহি যায় গাইজ, সেইকাৰণে মই দিব নোৱাৰিলোঁ। এনেকৈ আপোনালোকে চাব পাৰে। আমি আৰু সেই গানতে চালোঁ, আপোনালোকে এনেকেই চাওক। এয়া মই ক'ত গৈছিলোঁ জানেনে গাইজ? মই গৈছিলোঁ, আজি হৈছে মহালয়াৰ প্ৰগ্ৰাম হৈ আছে, ইয়াতে প্ৰগ্ৰাম হয় মহালয়া উপলক্ষে। সেইকাৰণে আমি ৰাতিপুৱাই গৈছিলোঁ, 3:30 বজাতে খোজকাঢ়ি আহোঁতে ঘূৰি আহি আৰু এয়া ৰাতিপুৱা 5টাৰ পৰা প্ৰগ্ৰাম হৈছে, এতিয়া 7টা বাজো প্ৰগ্ৰাম চালোঁ। এতিয়া ঘৰলৈ যাওঁ। এয়া লৈছোঁ বুনিয়া ভুজিয়া আৰু জিলেবি, আৰু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম।